হাই দোস্ত, মানে কি ক'ম, আজি দুদিনৰ পৰা ভিডিঅ' বনাব পৰা নাই, কাৰণ অলপ ঘৰৰ কামত ব্যস্ত হৈ আছোঁ। মানে মই খালী চৰীল দেখা পাইছে আপোনালোকে, কাৰণ খালী চৰীলটো থকাৰ মানে হ'ল মই এতিয়াই অলপ আগতে মই খেতৰ পৰা আহিলোঁ, মানে ধান খেতৰ পৰা আহিলোঁ, মানে ধান গাড়ী আছোঁ। তা ভাবিলোঁ এটা ভিডিঅ' বনাওঁ আৰু মই আপোনালোকক খেতবিলাক দেখাই আছোঁ। হেল্ল' দোস্ত, এই যে খেতবিলাক দেখা পাইছা ধান গাড়া হৈছে, আৰু এইফালে গাড়ী আছে, এইটো হয় মোৰ শাশুড়ী মা, মানে মোৰ যে আপিটো আছে, আপিটোৰ মা হয়। ইয়াতে অতৰ পৰা মই ধান গাড়িছোঁ, আৰু মোৰ লগত দেখা পাইছে সৰু বাচ্ছাটো, তাই মোৰ ভাতিজা হয়, মানে মোৰ দাদাৰ বেটা বুলি কয় যে। আমি দুয়োটা আহিছোঁ এইফালে ঘূৰিবা। তাই চুচু দি আছে, চাওক চুচু দি আছে। আজি পুৰা ৰ'দ দিছে ধান খেতটোত, চাওক বহুত মানুহ ইফালে ধান গাড়ী আছে। নাম কি তোমাৰ? হাতটো টানা, হাতটো টানা। ভাত খাইছা? তাক বহুত ভাল লাগে দেখাত, চাওক কিনকা দাঁতগিলা, চবকেইটা দাঁত ওলাইছে, চাওক দাঁতগিলা, চাওক দাঁতগিলা, কিমান ভাল দাঁতগিলা, ধুনীয়া দাঁত। স্কুল কিহত পঢ়া, কোন ক্লাছত পঢ়া? 1ত পঢ়া। দে